গুৱাহাটী মহানগৰীৰ কাহিলীপাৰা অঞ্চলৰ কুখ্যাত চোৰ ৰাহুল গ্ৰেপ্তাৰ। দীৰ্ঘদিন ধৰি ৰাহুলে কাহিলীপাৰাত চুৰি কাণ্ড সংঘটিত কৰি ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছিল। আৰক্ষীৰো মূৰৰ কামোৰণি হৈ পৰিছিল ৰাহুল। অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল কুখ্যাত চোৰজনক। ভগদত্তপুৰ আৰক্ষী চকীৰ আৰক্ষীৰ দল এটাই এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। ভগদত্তপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মইনা দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই দীৰ্ঘদিনে কাহিলীপাৰা অঞ্চলত চুৰি কাণ্ড সংঘটিত কৰি ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰ ৰাহুল বৰুৱাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। মহানগৰীৰ গান্ধী মণ্ডপ অঞ্চলত অভিযান চলাই আৰক্ষীৰ দলটোৱে ৰাহুল বৰুৱাক গ্ৰেপ্তাৰ কৰি 9টাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ, 2টা টিভি উদ্ধাৰ কৰাৰ লগতে চুৰি কাৰ্যত ব্যৱহাৰ কৰা AS01J2639 নম্বৰৰ এখন অটো বাহনো জব্দ কৰে। কিছুদিন পূৰ্বে ৰাহুল বৰুৱাই এক চুৰি কাণ্ড সংঘটিত কৰা দৃশ্য বন্দী হৈছিল CCTV কেমেৰাত। CCTV কেমেৰাৰ দৃশ্যৰ ভিত্তিত আৰক্ষীয়ে ৰাহুল বৰুৱাক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে ৰাহুল বৰুৱাৰ বিৰুদ্ধে বহু গোচৰ ৰুজু হৈ আছে। আমাৰ যোৱা প্ৰায় এসপ্তাহমান হৈছিলে আমাৰ ৰিপৰ্টিং হৈছিলে আমাৰ জনকপুৰ এৰিয়াত কেইঘৰমান মানুহৰ ঘৰত 2-3 ঘৰ মানুহৰ ঘৰত আপোনাৰ চিলিণ্ডাৰ কোনো দুষ্টসকলে সোমাই মাত্ৰ ঘৰৰ ভিতৰত সোমাই চিলিণ্ডাৰকেইটা লৈ যায় আৰু প্লাছ তাৰমানে টিভি পালে টিভি লৈ যায়। সেই অভিযোগটো পোৱাৰ পাছতে আমি তাৰমানে ক্ষীপ্ৰতাৰে আমি আমাৰ অভিযান আৰম্ভ কৰিলোঁ। আৰম্ভ কৰি আমি চ'ৰ্চ আৰু লগতে আমাৰ CCTV ফুটেজৰ ওপৰত ডিপেণ্ড কৰি আমি এজন চোৰ আমি তাৰমানে সেই কৰিলোঁ। আমি গৈমাত্ৰ গান্ধী মণ্ডপৰ পৰা আমি তেওঁক এৰেষ্ট কৰিলোঁ। কৰি মাত্ৰ পৰৱৰ্তী সময়ত তেওঁক তাৰমানে সোধপোছ কৰি গম পালোঁ তেওঁৰ পৰা আমি 9টা চিলিণ্ডাৰ, এটা ছনী টিভি, এটা চেমচাং টিভি আৰু লগতে তেওঁক চুৰিৰ সময়ত যি ব্যৱহাৰ কৰিছিলে সেই আমাৰ অটো গাড়ী এখন তেওঁৰ পৰা আমি হেৰি কৰিলোঁ। তেওঁ আহিছে, তেওঁৰ ঘৰ হৈছে গান্ধী মণ্ডপত আৰু গান্ধী মণ্ডপৰ পৰা আহি মাত্ৰ ইয়াতে আপোনাৰ চুৰ কৰে। তেওঁ এতিয়া আমি গম পোৱাত তাৰমানে তেওঁ চিলিণ্ডাৰ আৰু টিভিয়ে চুৰ কৰে। ঘৰত তাৰমানে আলমিৰা কি একো তাৰমানে ভাঙি বেলেগ সামগ্ৰী আমি পোৱা নাই। তাৰমানে তেওঁ অকল তাৰমানে তেওঁৰ টাৰ্গেট হৈছে আপোনাৰ চিলিণ্ডাৰ, টিভি আৰু চিলিণ্ডাৰ। আমি 2টা চিলিণ্ডাৰ 9টা চিলিণ্ডাৰ আৰু লগতে 2টা টিভি আমি উদ্ধাৰ কৰিছোঁ। ব্যুৰো ৰিপৰ্ট সংবাদ 365।